নমস্কাৰ মটৰ আহি পৰিছে ৰাতিপুৱা দুটা ব্ৰেকিং নিউজ। আজি হৈছে 10 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। নমস্কাৰ মটৰ জনাইছো ৰাতিপুৱা দুটা ব্ৰেকিং নিউজ। অবৈধ স্বামীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। ইতিমধ্যে উল্লেখ কৰিছে অপৰাধ নিৰ্মূল কৰিবলৈ অসমৰ ৰাইজে সহায় কৰক। ইতিমধ্যে অসমৰ ৰাজ্যক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সহায় কৰিবলৈ কৈছে। আপোনালোকৰ সহযোগত নিৰ্মূল হ'ব অপৰাধ। ইতিমধ্যে বাল্য বিবাহ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ দিনটো। অভিযান বন্ধ নহয়, অভিযান চলি থাকিব। ইতিমধ্যে অসম আৰক্ষী অভিযান চলাই থাকিব বাল্য বিবাহ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে। নাবালিকাক বিয়া পতা 266 জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু লগতে উল্লেখ কৰিছে সমাজৰ পৰা বাল্য বিবাহ সম্পূৰ্ণকৈ বন্ধ কৰা অভিযান চলিয়ে থাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। খুব গুৰুত্বপূৰ্ণ খবৰ, সমাজৰ পৰা অপৰাধ নাইকিয়া কৰাৰ বাবে অসমৰ জনতা সমৰ্থন বিচাৰিছে ইতিমধ্যে। এই মুহূৰ্তত জনাই আছো আজিৰ দিনটো দ্বিতীয়টো খবৰ দিকে কোনো জাননী নিদিয়াকৈ ডাইৰেক্ট একশ্যন হ'ব। ইতিমধ্যে ডাইৰেক্ট একশ্যন হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। পুনৰবাৰ জনাইছো কোনো জাননী নিদিয়াকৈ ডাইৰেক্ট একশ্যন ল'ব অসম আৰক্ষী, ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। আজিৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু লগতে উল্লেখ কৰিছে গ্ৰেপ্তাৰ চলিয়ে থাকিব অসমত বাল্য বিবাহ সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ চলিয়ে থাকিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আজিৰ দিনটোত। অবৈধ স্বামীক ধৰা অভিযান চলি থাকিব অসমত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি 10 ফেব্ৰুৱাৰীত আজি উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। কাৰাগাৰত ৰখাটো ডাঙৰ কথা নহয়, বাল্য বিবাহ ৰোধ হ'ব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আজিৰ দিনটোত। কোনো মহানুভূতি নাই, গ্ৰেপ্তাৰ চলিয়ে থাকিব অসমত ইতিমধ্যে অসমত গ্ৰেপ্তাৰ চলিয়ে থাকিব বাল্য বিবাহ সন্দৰ্ভত ইতিমধ্যে উল্লেখ কৰিছে। হত্যাকাৰী যদি মাত্ৰ উপাৰ্জনকাৰী হয় তেওঁক কি গ্ৰেপ্তাৰ নকৰিব নেকি অসম আৰক্ষীয়ে বুলি ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহানুভূতি শব্দটো আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। লগতে উল্লেখ কৰিছে কোনো জাননী নিদিয়াকৈ ডাইৰেক্ট একশ্যন ল'ব ইতিমধ্যে আৰক্ষী, অসম আৰক্ষী ইতিমধ্যে বাল্য বিবাহ সন্দৰ্ভত ডাইৰেক্ট একশ্যন ল'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। পুনৰবাৰ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। আজিৰ দিনটোতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গ্ৰেপ্তাৰ চলিয়ে থাকিব অসমত বাল্য বিবাহ সন্দৰ্ভত গ্ৰেপ্তাৰ চলিয়ে থাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে অসম আৰক্ষীৰ লগতে অসম চৰকাৰে। অবৈধ স্বামীক ধৰা অভিযান চলি থাকিব অসমত ইতিমধ্যে ডাইৰেক্ট একশ্যন ল'ব অসম আৰক্ষীয়ে। আৰু লগতে উল্লেখ কৰিছে কাৰাগাৰত ৰখাটো ডাঙৰ কথা নহয়, বাল্য বিবাহ বন্ধ হ'ব লাগিব অসমত ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনো মহানুভূতি নাই, গ্ৰেপ্তাৰ চলিয়ে থাকিব অসমত ইতিমধ্যে বাল্য বিবাহ সন্দৰ্ভত ইতিমধ্যে অসম আৰক্ষী কঠোৰ হৈছে। আৰু লগতে উল্লেখ কৰিছে হত্যাকাৰী যদি একমাত্ৰ উপাৰ্জনকাৰী হয় তেওঁক কি গ্ৰেপ্তাৰ নকৰিব নেকি অসম আৰক্ষীয়ে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। আজি ৰাজ্যবাসী জানিবলগীয়া গুৰুত্বপূৰ্ণ তথ্য মেহমানে আছিলে। ধন্যবাদ, জয় অসম।